আছে ধৰি লওক এই হুমি আৰু এইবিলাকৰ পৰা এই পৰিত্ৰাণ আমি পাবৰ কাৰণে এই গছজোপা ব্যৱহাৰ কৰোঁ। আৰু এই গছজোপাৰ যিটো ডাল আৰু এই ডালটো মানে ধুনীয়াকৈ এনেকে লৈ ছিঙি আৰু এইটো যে দেখিছে এইটো ধুনীয়াকৈ এনেকে বনি ব্ৰাছডাল যেনেকুৱা ধৰণৰ থাকে আৰু এই ব্ৰাছডালৰ নিচিনাকৈ এইটো বনাই মেলি দাঁতটো ইয়াত ব্ৰাছ কৰিব পাৰি। এইটো আৰু দাঁতৰ মানে যিটো ষ্টেণ্ড বা যিটো সজীৱ কৰি ৰখা দাঁতবিলাক ষ্ট্ৰং কৰি ৰখাত আৰু এই গছজোপাৰ মানে যিটো ডাল ব্ৰাছ কৰিলে সেইটো পোৱা যায় বুলি এটা পূৰ্বপুৰুষৰ পৰা এটা প্ৰচলিত বাণী আহি আছে। আৰু এখন সুন্দৰ চুমনি আছে আৰু গাঁৱৰ সুন্দৰ পৰিৱেশ আছে, ইয়াত কি নাই অথচ আমি সকলোবোৰ দেখুৱাব পাৰোঁ। আৰু এই চুমনি ফাৰ্মখনত মুগা পোহে। মুগা আমি লেটাবিলাকতো আমাৰ আহোম মানুহৰ কাৰণে অৰ্থাৎ জনজাতীয় মানুহবিলাকৰ কাৰণে প্ৰিয় খাদ্য। আৰু এই মুগা কাপোৰ যিহেতু ঢকুৱাখানাত মানে মুগাৰ বাবে যিটো মুগাৰ যিটো ধৰণ ভঁৰালটো অতি চহকী আৰু ঢকুৱাখানাখনত মানে এনেকুৱা ধৰণৰ মানে আপোনাৰ মুগাৰ প্ৰত্যেক গাঁও অঞ্চলতে থাকে। আৰু কিছুমান পৰিয়াল আছে যিবোৰ পৰিয়ালে এইবোৰো কৰি পিনি জীৱন নিৰ্বাহ কৰি আছে। আৰু দেখিছে আপোনালোকে এটা ৰাস্তাও গৈছে, এই ৰাস্তাত এতিয়া মানুহবিলাকৰ খেতি পথাৰৰ দিন, এতিয়া ইত্যাদি ধৰণৰ কাম কিছুমান কৰি মেলি এতিয়া মানুহবিলাক ঘৰমুৱা হৈছে। ধন্যবাদ, আজিলৈ সামৰিছো। পাৰিলে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব, বেল বুটানটো দবাই দিব আৰু ভৱিষ্যত দিনত মোৰ কিছুমান কথা কোৱাৰ যোগাত্মক কথা কোৱাৰ বাবে আপোনালোকে সুবিধা প্ৰদান কৰিব আৰু সেইবাবে ধন্যবাদ। জয় অসম। ভাল হ'ব। এই ক্ষেত্ৰত এই অনুষ্ঠানটো হোৱাত সহায় কৰিছে আমাৰ ঢকুৱাখানা সমষ্টিৰ সন্মানীয় বিধায়ক নৱ কুমাৰ দলে। আৰু তেওঁৰ দিনতেই এই অনুষ্ঠানটো সুন্দৰ সৰ্বাংগ সুন্দৰকৈ হৈছে আৰু তেওঁ এই ক্ষেত্ৰত অৰিহণা আছে। তেওঁক সেইকাৰণে অসম তথা আমি ঢকুৱাখানাবাসী হিচাপে তেওঁক লৈ আমি সদায় গৌৰৱ অনুভৱ কৰোঁ। তেখেতৰ আমি দীৰ্ঘায়ু কামনা কৰিছোঁ। চাওক, সততে এনেকুৱা এটা অঞ্চল আপোনালোকে দেখিবলৈ নাপায় আৰু এইটো অঞ্চলত আমি মানে আমাৰ দৰে উঠি অহা নৱপ্ৰজন্মই মনটো কিছু সঠিক বা মানে ভাল লগাবলৈ আৰু এনেকুৱা এটা অঞ্চল আহিছোঁ। আৰু দেখিছে মানুহৰ এটা গাঁৱলীয়া পৰিৱেশ, এতিয়া ঘৰমুৱা হৈছে, গৰুবিলাকো ঘৰমুৱা হৈছে, মানুহবিলাকো ঘৰমুৱা হৈছে। গতিকে আমিও এতিয়া ঘৰমুৱা হোৱাৰ পথতেই যাব লাগিব। এই গছজোপা আপোনালোকে হয়তো চিনি পাইছে, আগতে যেতিয়া নেকি কলগেট নাছিলে তেতিয়া আগৰ মানে জেনেৰেশ্যনটোৱে এই গছজোপা মানে যিবিলাক ডাল থাকে সৰু সৰু আৰু সেই ডালে হেৰি কৰি মানে দাঁত ব্ৰাছ কৰিছিলে আগতে, বুজিছে। এই গছজোপা ঠিক মই নামটো পাহৰি গৈছো। এই গছজোপাৰ এটা মানে বৈশিষ্ট্য আছে কি, এই গছজোপাৰ পৰা মানে আপোনাৰ যদি ঘৰত যদি মানে ধৰি লওক এই চাহি বুলি কয়, আপোনাৰ ধৰি লওক হুমি বুলি কয়, কুকুৰা বা ইত্যাদি মানুহৰ লগত থাকে, এই গছজোপা যদি আমি ঘৰৰ মানে থৈ দিওঁ বা বিচনাৰ তলত বা থৈ দিওঁ বা ঘৰত যদি এটা সুন্দৰ জেগাত আমি আহি উপস্থিত হৈছো। যিটো জেগা ঢকুৱাখানাৰ পৰা ঠিক ঢকুৱাখানা কলেজৰ ৰোডৰ পৰা আহিলে অলপ দূৰতে পায় এই মুকলিমূৰীয়া অঞ্চলটো। আৰু এই অঞ্চলটোত আহি পিনি আমি নিজৰ মনটো পবিত্ৰ অৰ্থাৎ নিজৰ মনটো ফূৰ্তি কৰা আৰু এনজয় কৰাৰ কাৰণে আমি এই জেগাটোত আহি উপস্থিত হওঁহি আৰু মনটো পুৰা মুকলি লাগে। আৰু গাঁৱত থকাৰ যিটো এটা পৰিৱেশ, যি সুন্দৰ পৰিৱেশ, এই সুন্দৰ পৰিৱেশটো আপোনালোকক মোৰ চেনেলটোৰ জৰিয়তে মই দেখুৱাইছো। আৰু এই অঞ্চলটো মানে ইমানেই ধুনীয়া যে আমি ইয়াত আহি পিনি এটা সুন্দৰ মনটো মানে এটা ৰিফ্ৰেছ হোৱাৰ দৰে এটা পাওঁ। মানে আপোনালোকক দেখুৱাই আছো, আমি সকলোবোৰ ইয়াত আহিছো আৰু মোৰ ভাইটি এটা আহিছে এয়া। আৰু এয়া দেখিছে আপোনালোকে এটা প্ৰজেক্ট চলি আছে, PNRDৰ অফিচ এটা প্ৰজেক্ট চলি আছে। আৰু এই প্ৰজেক্টটো একেবাৰে জন্মলগ্নৰ পৰা আমি প্ৰজেক্টটোৰ মোৰ লগৰ এটা ইঞ্জিনিয়াৰ হিচাপে আছিলে আৰু সিও চোৱা চিতাবিলাক কৰি আছে আৰু সৰ্বাংগ সুন্দৰ হোৱাত সকলোৰে অৰিহণা আছে। আৰু এই অনুষ্ঠানটো যেতিয়া হৈ যাব তেতিয়া সমগ্ৰ তথা এই অঞ্চলটোৰ, এই সৰলা পথাৰ অঞ্চলটোৰ বহুতখিনি মানে ডেভেলপ হ'ব আৰু এই অঞ্চলটো হ'লে আৰু বহুত ভাল হ'ব। এই ক্ষেত্ৰত এই অনুষ্ঠানটো হোৱাত সহায় কৰিছে আমাৰ ঢকুৱাখানা সমষ্টিৰ সন্মানীয় বিধায়ক নৱ কুমাৰ